हेलो ভিউৱাৰ্ছ আসসালামু আলাইকুম লগতে নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই অন্যতম নতুন ব্লগলৈ সকলো ব্লগতে এন্ট্ৰি মাৰাৰ লগে লগে মই এতিয়াই কওঁ যে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই অন্যতম নতুন ব্লগলৈ আৰু বহুত দিন হ'ল ভিডিঅ' একো আপলোড কৰা নাই তো বলক আপোনালোক মোৰ লগত গৈ থাকিব নদী কিনাৰ তো গাইজ ইয়াৰ পৰা এবাৰ দেখাই দিছোঁ আমাৰ কাজিৰঙাখন কিমান ধুনীয়া এয়া চাওক চৰাই চিৰিকটি জীৱ জন্তু গৰু ছাগলী সকলোবোৰ একেলগে ইমান ধুনীয়া লাগে আৰু যদি আপোনাৰ আহি ইমান ধুনীয়া এডোখৰ জেগা পালোঁ ইমান ধুনীয়া এডোখৰ জেগা পালোঁ মানে সেই লজটোত যাম কিন্তু ইয়াত চাওক এই প্ৰথম ব্লগ বনোৱাৰ সময়ত যে ব্ৰিজখন আছিলে সেইখন ব্ৰিজে হয় তো মই চৰকাৰক বহুত বেছি ৰিকুৱেষ্ট কৰোঁ এইখন দলং যাতে সোনকালে বনাই দিয়ক আৰু যাতে আমাৰ অসুবিধা নহওক তো নামি আছোঁ আপোনালোকে দোৱা কৰিব মোৰ মোবাইলটো ভালে হ'লে থাকিলে হ'ল তেতিয়া আপোনালোকে ভিডিঅ'টো পাব নহ'লে বোকাত পৰিলেতো গৈছিলে আৰু নাই পৰা বাৰু তো আহি পালোঁ জেগাডোখৰ বহুতে হাউণ্টেড প্লেচৰ নিচিনা লাগে অকলে আহিছোঁ তো বেছি ভয় লাগি আছে চাওক না পুৰা ভুটীয়া ফিলিংছ আহি আছে লাগি আছে মানে ঘোষ্ট আছে নেকি এনেকুৱা ভুটীয়া প্লেচত কিবা এটা ভুটীয়া ঘটনা শ্বেয়াৰ কৰিব লাগে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম তো আহি বহিলোঁ এনেকুৱা এডোখৰ জেগাত আৰু ভণ্টি কেইজনীমান আহিছে ফুৰি বুটলিবৰ কাৰণে ল'ৰা ছোৱালীখিনি এনেকুৱা প্লেচত আহিছোঁ তো এনেকুৱা প্লেচত আহি ভাবিলোঁ যে আপোনালোকৰ লগত এটা হৰৰ ষ্টৰী নিশ্চয় শ্বেয়াৰ কৰা যাওক যিটো নেকি মোৰ লাইফত চবতছে বেছি মোৰ মনত ৰখা এটা ঘটনাৰ ভিতৰত এটা যিটো ঘটনা বাস্তৱ জীৱনৰ লগত একেবাৰে জড়িত আৰু এইটো ক'ব পাৰে বাস্তৱতে ঘটা এটা ঘটনা সত্য ঘটনা মোৰ লগত ঘটিছে আৰু সেই ঘটনাটোৰ মই মোৰ মৃত্যুৰ আগমুহূৰ্তলৈকে মই চাগে ঘটনাটোৰ বিষয়ে নাপাহৰোঁ যিটো মই এক্সপিৰিয়েঞ্চ কৰিছোঁ মোৰ লগত ঘটা তো আজি নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই ঘটনাটোৰ কথা ভাবিলে মোৰ গাৰ নোম থিয়ৰি উঠে সেই ঘটনাটো এতিয়া ভাবিলে তো বলক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো ইয়াত মই কেমেৰা ষ্টেণ্ড অনা নাই খৰি কেইটামান বুটলি তাতে মই কেমেৰাটো থৈ লৈছোঁ তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মেইন পইণ্টলৈ আহোঁ তো ঘটনাটো হৈছে কি যেতিয়া নেকি মই ক্লাছ 2 বা 3ত পঢ়োঁ তেতিয়া মোৰ মামা আহিছিলে নগাঁৱৰ পৰা আৰু তেখেত হৈছে এটা পকা মিস্ত্ৰী তো ৰাজমিস্ত্ৰী ক'ব পাৰে তো আমাৰ ঘৰৰ ওচৰতে ভূপেন হাজৰিকাৰ ঘৰ আছে তো তাত ৱালৰ কাম কৰিবৰ কাৰণে বাউণ্ডাৰী ৱালৰ কাম কৰিবৰ কাৰণে তেখেত আহিছিলে আৰু থাকে আমাৰ ঘৰতে মানে ৰাতি হ'লে আমাৰ ঘৰতে থাকে দিন হ'লে কাম কৰে তো মই কি কৰিছিলোঁ যে মামা আহিছিলে আমাৰ ঘৰত থাকিম বুলিকে তো মই তেতিয়া ক্লাছ 2 মানত পঢ়োঁ মেবি মোৰ বছৰ আছিলে 6ৰ পৰা 7 বছৰমান আছিলে একজেক্ট মোৰ মনত নাই কিন্তু তেতিয়া মোৰ বয়স হ'ব পাৰে 6 বা 7 তেনেকুৱা ভিতৰতে আছিলে তেতিয়া মানে কি হ'ল মই গৈছিলোঁ মানে মামা আহিছিলে চকলেট আনিছিলে তো তেতিয়া সৰু থাকোঁতে বিস্কুট বহুত খাওঁ আমাৰ ঘৰৰ পিছফালে আছিলে পাহাৰ তো কিবা মানে পাহাৰটো আছিলে এনেকুৱা হাণ্ড্ৰেড প্লেচৰ নিচিনা জানে আৰু পাহাৰ কেনেকুৱা হয় তো তেনেকুৱা আছিলে প্লেচখন মোৰ মানে বহুত বেছি ভয় লাগিছিলে মামা যে আনিছিলে বিস্কুট আৰু চকলেট এইকেইটা লৈ পিনে মানে আমি পাহাৰত মানে গৈ থাকোঁ দিন হ'লে তো সন্ধিয়া 4টামান বাজিছিলে এনেকুৱা দিনতেই হ'ব মই গৈছিলোঁ অলপ ঠাণ্ডা অলপ গৰম আছিলে গ'লোঁ যে যোৱাৰ পিছত মই মানে মোৰ এটা বেষ্ট ফ্ৰেণ্ড সলমান দাদা মানে তেখেত ঢুকাল কাৰ এক্সিডেণ্টত সি নাই এতিয়া আমাৰ মাজত তাৰ 9 বছৰ বয়সতে মৃত্যু ঘটিছে তো সি আৰু মই বেষ্ট ফ্ৰেণ্ড আছিলোঁ মোৰ খুৰাৰ ল'ৰা আছিলে তেওঁ তো মই মানে তাক বিচাৰি পাহাৰখনলৈ গুচি গৈছিলোঁ আবেলি 4টামান বজাত মই পাহাৰলৈ গুচি গৈছিলোঁ
বিস্কুট দুটামান হাতত লৈয়ে মই গুচি গৈছিলোঁ তাক দিম বুলিকৈ, তাক বিচাৰি বিচাৰি গুচি গ'লোঁ। গোটেই ঘৰ বিচাৰিলোঁ, যেতিয়া সি নাই তেতিয়া মই ভাবিলোঁ সি চাগে পাহাৰতে আছে। পাহাৰতে গৈ অলপমান চাওঁগৈচোন। গ'লোঁ মই অকলে অকলে, লগত কোনোৱেই নাছিলে, বিস্কুট দুটা লৈ। তেতিয়া যোৱাৰ পিছতে মানে মই পায়েলৰ কিবা এটা শব্দ শুনিলোঁ, ঝুন ঝুন এনেকুৱা। মোৰ পিছফালে যেনিবা কোনোবা আহি আছে নেকি তেনেকুৱা। তো এনেকুৱা প্লেচেই আছিলে। তো মোৰ ভয় ভয়ো লাগিছে। একো নাই, কথাটো শেষ কৰি লওঁ, তেতিয়া মই ইয়াৰ পৰা পলাম। আৰু এনেকুৱা জেগাত এইবিলাক কথা ক'বও নালাগে। আৰু চাওক, মই এনেকুৱা জেগা এটা চিলেক্ট কৰি লৈছোঁ ঘটনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। তো যেতিয়া নেকি মই তাক বিচাৰি গ'লোঁ, সিটো পাহাৰত নায়েই। মই দুটামান বিস্কুট লৈ গৈছিলোঁ, মই পায়েলৰ শব্দ শুনিলোঁ, ঝন 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 এনেকুৱা শব্দ হৈছিলে। তো মোৰ বহুত বেছি ভয় লাগিছিলে, মানে তেতিয়া বহুতকৈ বস্তু মানে বহুত ভয় লাগিছিলে, দেখা নাই, এক্সপ্ৰেছ কৰা নাই। তো মোৰ ভয় লাগি গ'ল যে আৰে মোৰ লগত হৈ কি আছে মানে। তেতিয়া নহয় মই কি কৰিলোঁ যে দৌৰি পিনে পলালোঁ। এতিয়াও কিবা এটা শব্দ হৈ আছে, শুনিছেনে? তো মই নহয় তাৰ পৰা দৌৰি পলালোঁ। মানে চলমান দাদাও নাই, মোৰ হাতত বিস্কুটকেইটা তাতেই পেলালোঁ। মানে পায়েলৰ ঝুনঝুন আৱাজ শুনি কোনে থাকিব আৰু। তো মই আহি গ'লোঁ। অহাৰ পিছতকৈ মানে ঘৰ আহিলোঁ। আহি পিনে চিধা মই কম্বল চম্বল লৈ পিনে শুই গ'লোঁ। মায়ে সুধিছে কি হ'ল। মোৰ এতিয়া ভয় ভয় লাগি আছে একচুৱেলি। তো মায়ে সুধিছে কি হ'ল, তই ইমান দেৰি কিয় কৰিলি, ক'ত গৈছিলি ইমান সন্ধিয়াকৈ। তো মই কৈছোঁ যে নাই, মই এই পিছফালে গৈছিলোঁ, এনেই কোৱা নাই আৰু পাহাৰ গৈছোঁ বুলিকৈ, নহ'লে মায়ে আকৌ গালি পাৰিব। ৰাতি মানে মই এটা সপোন খাই পিনে একেবাৰে জঁপিয়াই উঠিলোঁ বিচনাত। তো মায়ে মোক আহি ক'লে, আহি পিনে সুধিলে আৰু যে কি হ'ল কি। মোৰ একো হোৱা নাই, মানে একোতো হোৱা নাই মোৰ ৰিয়েলত। কিন্তু মই ৰাতি মানে এতিয়া মই শুইছোঁ যে মোৰ সপোনত মই মানুহৰ মৃত্যু হোৱাৰ পিছত যিটো নেকি এটা জঁকা থাকে, হাত চাদি মূৰ চুৰ ভাবিব পাৰে, তেনেকুৱা এটা জঁকা মোৰ ওচৰত আহি পিনে এনেকুৱা মোক মাতি আছে, হেনা হেনা এনেকুৱা বুলি। তো মায়ে সেইটো কথা শুনি মোক সুধিলে, ঐ তই ক'ত গৈছিলি আজি কচোন, তই পিছফালৰ পৰা অহাৰ পিছৰ পৰা তই এনেকুৱা বিহেভ কৰি আছ, তো ক'ত গৈছিলি। তো মই ক'লোঁ যে ক'তো যোৱা নাই, মানে মই পাহাৰত গৈছিলোঁ। মায়ে সুধিলে কিয় গৈছিলি পাহাৰত। মই কৈছোঁ কি মই চলমান দাদাক বিচাৰি গৈছোঁ। তো মাতো কয় কি কেইটা বজাত গৈছিলে। মই কৈছোঁ 4টামানত গৈছিলোঁ। মায়ে মানে পূৰা ভয় খাই গ'ল, আৰে কিবা তাত হেৰি হৈছিলে নেকি, তোৰ ভয় খাইছিলি নেকি। মই ক'লোঁ কি মানে ভয় খাইছিলোঁ মানে কি, মই পায়েলৰ শব্দ শুনিছিলোঁ আৰু মোৰ হাতত বিস্কুট আছিলে, বিস্কুট লৈ গৈছিলোঁ ভজা পুৰা। তো সেইকেইটা মই তাতেই পেলাই পায়েলৰ যেতিয়া শব্দ শুনিলোঁ দৌৰি আহি গ'লোঁ। মায়ে সেইটো শুনি কৈছে হ'ল আৰু তোক কিবা পালে চাগে। মইতো আৰু ভয় খাই গৈছোঁ। তাৰপিছত আমাৰ আকৌ জৰা ফুকা কৰে, এনেকুৱা কৰা হ'ল। মই গোটেই ৰাতি নুশুলোৱে আৰু চকুটো লাগিলেই এটা মানুহৰ জোকা বা তেনেকুৱাকৈ আহে, সেইটো গ'ল। তাৰপিছত মই 2-3 দিনমান ভাত চাত নাখালোঁ, জ্বৰ থৰ উঠিলে, সেইটো মোৰ ভাল হ'ল। তাৰপিছৰ পৰা তাৰ চাগে 1 মাহমান পিছত মানে গৰম দিন আহি গ'ল তেতিয়া, আৰু খিৰিকীটো খুলি পিনে মই শুইছোঁ। পৰ্দা কাপোৰটো পেলোৱা আছিলে। তেতিয়া আমাৰ ঘৰত ইনভাৰ্টাৰটো ল' আছিলে নে লাইন নাছিলে, বানপানীৰ সময়ত মেবি এনেকুৱা টাইমতে হ'ব যে লাইন নাই। খিৰিকীটো মই খুলি পিনে মই আৰু মোৰ বা নাজমা বা আমি দুজনীয়ে শুওঁ। তো খুলি পিনে শুইছোঁ গৰম বেছি কাৰণে। তো আধা ৰাতি মই চকুটো এনেকৈ খুলিছোঁ, খুলি পিনে চাইছোঁ কি পৰ্দা কাপোৰটো নাই। পৰ্দা কাপোৰটো আমি পেলাই শুইছিলোঁ, পৰ্দা কাপোৰটো নাই। তো মানে অলপ অলপ পোহৰ হৈ আছিলে, লাইটটো অন কৰা নাই, লাইটটো অফ আছিলে, চাৰিওপিনে অন্ধকাৰ, ৰাতি 12টামান বাজিছে। তো ভাবক, তো মোৰ ভয় লাগি আছে। মই খিৰিকীৰ ছাইডত শুতো, লাগিছে কি পৰ্দা কাপোৰটো কেনেকুৱাকৈ নাইকিয়া হৈ গ'ল। তো কেনেকুৱাকৈ নাইকিয়া হৈ গ'ল। মই উঠিলোঁ, উঠি পিনে পৰ্দা কাপোৰটো লাইটটো অন কৰিলোঁ। প্ৰথমত লাইটটো অন কৰাৰ পিছত পৰ্দা কাপোৰটো বিচাৰি আছোঁ, আৰু পৰ্দা কাপোৰটোতো ইয়াতে আছিলে, পৰ্দা কাপোৰটো কি হৈ গ'ল, পটককৈ নাইকিয়া হৈ গ'ল। কৈ পিনে মই খিৰিকীটোৰ গ্ৰিল আছিলে, গ্ৰিলৰ সেইপিনে মই তলপিনে এনেকুৱাকৈ চাব লৈছোঁ যে তলত পৰিলে নেকি খুলি পিনে। তেতিয়াই মানে মোৰ মূৰৰ ওপৰত পৰ্দা কাপোৰখন আহি পৰি গ'ল, আৰু পৰ্দা কাপোৰখন একজেক্ট যেনেকুৱাকৈ লগাই থৈছিলে মায়ে তেনেকুৱাকৈ লগোৱা আছে। আই চুৱেৰ মানে
মোৰ এনেকুৱা আহিছে ফিলিং যে মোৰ লগত এইটো কি হৈ গ'ল, মানে পৰ্দা কাপোৰটোতো এতিয়া নাছিলে, মই এতিয়া লাইট অন কৰিলোঁ পৰ্দা কাপোৰটো নাছিলেই, তো মই বিচাৰি আছোঁ তলপিনে এনেকুৱা ঘূৰি পিনে নাই পৰ্দা কাপোৰটো নাই, মূৰৰ ওপৰত পটকছে আহি পিনে পৰি গ'ল, মই এনেকুৱা নৈয়ে আছিলোঁ মোৰ ওপৰত এনেকৈ পৰ্দা কাপোৰখন আহি পৰিছে, মানে ক'লোঁ নহয় গাৰ নোম থিয়ৰি উঠিছে, এতিয়াও কথাটো আপোনালোকৰ লগত কোৱাৰ সময়তো মানে মোৰ এনেকুৱা হৈ আছে, ভয় লাগিছে। তো সেইদিনাখনো মোৰ জ্বৰ আহি গ'ল, মানে মই সেইটোৱে ভাবিলোঁ যে কি হৈ গ'ল, মই ৰাতিপুৱাৰ কাৰণে ৱেইট কৰি আছোঁ তাৰপিছত ৰাতিপুৱা মই মাক ক'লোঁ, তো চবেই এইটো জোক হিচাপেই ল'লে যে তাই চাগে এইটো এনেই ক'লে আৰু মানে কিবা এটা এনেকুৱা ইনচিডেণ্ট ঘটিছিলে, কিন্তু এইটো এনেকুৱা ৰিয়েলত নহয় চাগে, পৰ্দা কাপোৰটোৰ ওপৰতে দাং খোৱা আছিলে, তাই চাগে নেচালে। কিন্তু মোৰ এতিয়াও মনত আছে সেই কেইবছৰ আগৰ কথা, 10 বছৰমান 10 নহয় মেবি 14 বছৰমান আগৰ কথা, 13-14মান বছৰ আগৰ কথা, এতিয়াও মোৰ মনত আছে। তো ভাবক সেই ঘটনাটো কেনেকৈ মই পাহৰিব পাৰোঁ, সেইটো মোৰ ৰিয়েল ইনচিডেণ্ট আছিলে। তো সেইটো গ'ল, দুইটা ইনচিডেণ্টছ গ'ল মোৰ লগত। থাৰ্ড যিটো নেকি একেবাৰে হৰৰ হয়, আপোনালোকে সকলোৱে চাগে বিলিভ নকৰিব পাৰে, কিন্তু একেবাৰে ৰিয়েল মোৰ লগত ঘটা এটি সত্য ঘটনা। নাজানো আপোনালোকৰ লগত ঘটিছেনে নাই, যদি আপোনালোকৰ লগত কিবা এনেকুৱা ভুটীয়া ঘটনা ঘটিছে তেনেহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাব, আৰু মোৰ ঘটনাটো কিমান দূৰ আপোনালোকক ৰিয়েল লাগে সেইটো কমেণ্ট কৰিব, কাৰণ মই এনেকুৱা ধৰণৰ মিছা ঘটনা এনেকুৱা জংঘলৰ মাজত আহি আপোনালোকৰ লগত মিছাকৈ শ্বেয়াৰ কৰিব নোৱাৰোঁ, আৰু মই এইবিলাক ভিডিঅ'ও দেখা নাই যে মানুহ এইবিলাক বনায় নে নবনায়, কিন্তু মোৰ লগত যিটো ঘটিছে সেইটোৱে কৈ আছোঁ আপোনালোকৰ লগত। তো হৈছে কি, থাৰ্ড যিটো নেকি ইনচিডেণ্টছ হৈছে সেইটো, মই তেতিয়া সেইটো ঘটনা ঘটাৰ পিছতেই আৰু চাগে 2-3 মাহমান পিছত অলপ ঠাণ্ডা পৰিছে, মই এনেকৈ শুই আছোঁ, মোৰ কাণৰ গুৰিত আহি কোনে জানো এনেকৈ ফুচফুচাই গৈছে, ঐ হেনা উঠ এনেকুৱা বুলি কৈছে। মইতো ভয় খাই গ'লোঁ, কোনেও এনেকুৱাকৈ মোক মাতিছে, মই মাক মাতিছোঁ, মা মোক জানো কোনে আহি মাতি আছে, উঠা। তো মায়ে ক'লে কি হ'ল, মই কি জানো কোনে জানো মোক। এতিয়াও আপোনালোকে যদি মোৰ মা দেউতাক চিনি পায় বা মোৰ বাহঁতক চিনি পায় তেনেহ'লে সিহঁতক সুধিব এনেকুৱা কি ইউটিউবত এটা ভিডিঅ' বনাইছিলে, ঘটনাটো কিমান দূৰ সঁচা, তো তেওঁলোকে কৈ দিব যে ইমান দিন আগতে মোৰ লগত তেনেকুৱা ঘটনা ঘটিছে। তো কাণৰ গুৰিত আহি কোনোবাই ফুচফুচাই আছে যে ঐ হেনা উঠ এনেকুৱাকৈ। তো এনেকুৱা জেগাত ক'বলৈ মোৰ বহুত বেছি ভয় লাগিছে গড। তাৰপিছত সেইটো ঘটনা গ'ল, মাহঁতে উঠি পিনে মোক গালি চালি পাৰিলে, এনেকৈ একোৱেই নহয় পাগলী, এনেই ৰাতি সাৰ পোৱাই থাকত, তোৰ লগততো মানুহ হয়, সিহঁতৰতো তেনেকুৱা নহয়, তোৰ কিয় এনেকুৱা হৈ থাকে তই এইবিলাক বেছি ভাব যে সেইকাৰণে বোলে এনেকুৱা হয়। তাৰপিছত মই ভাবিলোঁ চাগে মেবি মোৰ এনেকুৱাই হৈছে, মোৰ এইটো মিষ্টেক হ'ল, বা মই এইটো ভাবিয়ে মোৰ লগত এনেকুৱা ঘটিছে, মই সেইটোৱে ভাবিলোঁ। তাৰপিছত মই শুই গ'লোঁ, শোৱাৰ পিছতো মই শান্তি নাপালোঁ, মোৰ সেই একেই ইনচিডেণ্টছ ঘটিল, মোক মাতি আছে ঐ হেনা উঠ এনেকুৱাকৈ মাতে, আৰু একো নামাতে, আৰু কোনোবাই যেনেকৈ উশাহ পেলায় মোৰ কাণৰ গুৰিত আহি, উশাহ পেলাওঁতে এটা মুখৰ ভাৱ নাহে জানো, মুখৰ ভাৱ আহি পিনে মোৰ কাণত লাগে। তো মোৰ খুৰাৰ ছোৱালী ফজিলা নাম, তাইৰ লগত মই শুওঁ, তাই অকলে, তো আমি দুজন একেলগে ঘৰ, তো তাইৰ লগত মই থাকিবলৈ যাওঁ, তাই আৰু মই বেষ্ট ফ্ৰেণ্ড, একে সমনীয়া, তো থাকিবলৈ যাওঁ, তাইক এতিয়া মই কৈছোঁ এনেকুৱা ঘটনা মোৰ লগত ঘৰতে মোক মাতে কোনোবাই, তাই হাঁহি মেলি উৰাই দিছে, সেই পাগল নেকি তুমি, এনেকুৱা নহয়েই। তো এদিনাখন ৰাতি মানে সেই পটকছে উঠি পিনে কান্দি থাকোঁতে মানে মই সুধিলোঁ কি হ'ল, তই কিয় কান্দি আছ আধা ৰাতিকৈ, কৈছে কি ঐ তোমাক নহয় আজি যে মাতি আছিলে ঐ হেনা মই শুনি পালোঁ নহয়। তেতিয়া মানে মোৰ মই তেতিয়া কৈছোঁ যে বিশ্বাস হৈছে, আজি বিশ্বাস হৈছে, মই যে কওঁ কোনোৱেতো মোৰ কথা বিশ্বাস নকৰে, আজিতো তই শুনি পালি। তাই কৈছে কি হেনা দি মই বোলে আৰু জিন্দগীটো মই এইবিলাক বিশ্বাস নকৰাকৈ নাথাকোঁ, আৰু তোমাৰ লগত মই নুশুওঁ। সেইদিনাখনৰ পৰা তাই আৰু মোৰ লগত হোৱা নাই, আৰু মই সিহঁতৰ ঘৰত থাকিবলৈ যোৱা নাই, আৰু তাই চাগে এনেকুৱা চলিয়ে থাকিল 3-4 বছৰমান, এনেকুৱা বহুত দিন ঘটিছে এনেকুৱা ঘটনা। তাৰপিছত মোৰ বিয়া হোৱাৰ পিছৰ পৰা এতিয়ালৈকে এনেকুৱা মাত শুনা নাই মই, আৰু দোৱা কৰিব যাতে নুশুনো, কাৰণ এইটো ঘটনা মোৰ লগত সৰুতে ঘটা, আৰু এইটো ঘটনা সহজতে কোনো বিশ্বাস কৰি ল'ব নোৱাৰে। আপোনালোকে বিশ্বাস কৰিছে নে নকৰিছে নাজানো, কিন্তু এনেকুৱা ইনচিডেণ্ট ঘটিছে যিহেতুকে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ এক্সপিৰিয়েঞ্চটো। ভূত নে কি আছিলে এইটো মই ক'ব নোৱাৰিম, তো কমেণ্ট কৰি জনাবচোন এইটো কিয় এনেকুৱা ঘটিছিলে, মোৰ লগত কিয় ঘটিছিলে।
তো ভিউৱাৰ্ছ মই আহি গ'লোঁ সেই হণ্টেড প্লেচটোৰ পৰা বহুত নহয় অলপমান দূৰত আহি গ'লোঁ। তো ভিডিঅ'টো চাই পিনে আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই পিনে ভাল পালে তেনেহ'লে নিশ্চয় লাইক কৰি দিব। মোৰ লগত তেনেকুৱা আৰু ইনচিডেণ্টছ ঘটিছে সত্য ঘটনা ভূতৰ, তো সেইবিলাক যদি জানিব বিচাৰে এইটো ভিডিঅ'ত শ্বেয়াৰ কৰিব নোৱাৰোঁ। মোৰ উশাহটো ছুটি হৈ আহিছিলে কাৰণ তাত ষ্টেপ আছিলে, জানেই সেই দলংখন যে সেইখন পাৰ হৈ আহিছোঁ, সেইকাৰণে মানে ভাগৰ লাগি গ'ল। তো এনেকুৱা আৰু ঘটনা মোৰ লগত ঘটিছে সত্য ঘটনা, যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে নিশ্চয় কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰি দিব। তো বাই বাই।